সমগ্ৰ পৰিৱেশ চালে আৰু ইয়াতে গাৰ্ডৱালৰ ছাইডত আপোনালোকে হেৰি কি ক'ব? হয়, এইটো আমি আজি ৰাতিপুৱাৰ পৰা এইটো হৈছে আৰু যিহেতু ব্ৰহ্মপুত্ৰ বহুখিনি ওপৰত আছে আৰু ভৰলুৰ তলত আছে, সেইকাৰণে ছুইচ গেটটো বন্ধ কৰা হোৱাৰ কাৰণে আমাৰ এই ভৰলুৰ পানীখিনি অলপ ৰাখিছে। ভৰলু যিহেতু এইখিনি পানী থকাৰ কাৰণে য'ত আমাৰ অলপ লিকেজ আছিলে, সেই লিকেজটোত আমাৰ পানী সোমাব লিকেজ নহয়, ঠিক আগৰ যিটো ৱাল আছিল আৰু নতুন ৱালটো যিটো দিছিলে তাৰ মাজত যিটো এটা হেৰি আছিলে, গেপ আছে, তাৰ পৰা পানীখিনি ওলালে। তো যিহেতু পানীখিনি ওলালে, এতিয়া আমাৰ ৱাটাৰ ৰিচোৰ্চৰ মানুহখিনি আমি কৈছোঁ, ৰাতিপুৱাই কৈছোঁ, তেওঁলোকে আহিছে, আহি পেলাই তেওঁলোকৰ যিখিনি ব্যৱস্থা আছে তেওঁলোকে এতিয়া টেম্পৰাৰী তেওঁলোকে এইটো কৰিব চেষ্টা কৰিছে আৰু পিছলৈকে এইখিনি যিখিনি আমাৰ লিকেজ আছে বা তেনেধৰণৰ ৱালখিনি ডেমেজ হৈছে সেইখিনি আমাৰ ভালকৈ কৰি দিয়াৰ কাৰণে তেওঁলোকে ইতিমধ্যে ষ্টেবলাইজ এষ্টিমেট বনাইছে। বনোৱাৰ পিছত তেওঁলোকে এইখিনি কাম কৰিব। গুৱাহাটী মহানগৰীৰ নতুন অঞ্চলত আজি আপোনাৰ পানী দেখাইছোঁ। হয়, আমাৰ ৰাতিপুৱা আপোনাৰ 3:30 বজাৰ পৰা বৰষুণ হৈছে, খুব ধাৰাসাৰ বৰষুণ আকৌ হৈছে। বৰষুণ হোৱাৰ পিছৰ পৰা পুনৰ ন জেগাত পানী হৈছে আৰু যিহেতু ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰত বৈ আছে আৰু ভৰলু নদী যিহেতু আমি ছুইচ গেট বন্ধ কৰি আমি পাম্পিং কৰি আছোঁ, সেইকাৰণে গুৱাহাটীৰ বিভিন্ন ঠাইত এতিয়া আমাৰ জু ৰোডৰ বিভিন্ন অঞ্চলত এতিয়া পানী হৈছে, আমাৰ ইয়াতে লাচিত নগৰ অঞ্চলতো সোমাইছে। তো সেইখিনি পানী ওলাই লৈ যোৱাৰ কাৰণে কিছু সময় লাগিব, কাৰণ ভৰলু ছুইচ গেট বন্ধ আছে, পাম্পিং কৰি আছোঁ আৰু বিভিন্ন জেগাত আমাৰ পানী জমা হৈ আছে। তো সেইখিনি ওলাই লৈ যোৱাৰ কাৰণে কিছু সময় লাগিব আৰু বিপদসীমা যি ব্ৰহ্মপুত্ৰ বৈ আছে এইটো অলপ কমিলে নিশ্চয়কৈ আমি ছুইচ গেট খুলি দিম, এইখিনি পানী অলপ ভালকৈ ওলাই যাব পাৰিব। নাই, সেইখিনি সমস্যা আমি এই 1 নম্বৰ বাইলেনতে ইয়াতে আমি বিভিন্ন ধৰণৰ আমি যিখিনি আমাৰ টেকনিকেল কথা আমাৰ কৰিব লগা আছে, আমাৰ যিখিনি তাতে ডাঙৰকৈ আমি নলা বনাইছোঁ বা আমাৰ চকপিট বনাইছিলোঁ, চকপিটে কি কয় এইটো আমাৰ হেৰি বনাইছিলোঁ, তাৰ পৰা আমি পাম্পিং কৰি আছোঁ। কাৰণ ইয়াতে পাম্পিঙৰ বাহিৰে এইটো কৰাটো অলপ অসম্ভৱ, বেলেগ কাম হেৰি কৰে, কাৰণ দ অঞ্চল অলপ। তো সেইখিনি কাম কৰি থকা আছে। আপোনাৰ চালে যে ইয়াতে পাম্প আমাৰ 12 মাহে থাকে, তো সেই ধৰণৰ ব্যৱস্থা আমি কৰি আছোঁ যে এইখিনি কৰিব লগা আছে। কিছু তেওঁলোকৰ অলপ অসুবিধা হৈছে, সেইখিনিতো বৰষুণ বৃদ্ধি হোৱাৰ লগে লগে পানীটো বৃদ্ধি হৈছে, সেইখিনি কৰাৰ কাৰণে কৰি আছোঁ আৰু আমাৰ এতিয়াও পাম্প আমাৰ চলি আছে পানীখিনি ওলাই লৈ যাব পাৰে। সেইটো কাৰণে এতিয়া অনিল নগৰ নবীন নগৰৰ কাৰণে যিখিনি কৰি আছোঁ আমি যোৱা বহু বছৰৰ পৰা তেনেধৰণৰ আমি কৰি আছোঁ। ইয়াৰ পৰা সেইখিনি কৰি দিলে পানীখিনি ওলাই যায়। আমাৰ যোৱাকালিলৈকে পানী নাছিল, আকৌ আমাৰ পানী ভৰিছে, তো সেইখিনি ওলাই লোৱাৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু এই গাৰ্ডৱালসমূহ আচলতে বহুত পুৰণি হৈ গৈছে, ম্যাদ উকলিছে, কাৰণ ইতিমধ্যে গাৰ্ডৱালসমূহ পুনৰ নিৰ্মাণ কৰা নাই, যাৰ ফলত পানী সোমাইছে। এইটো যিটো আমাৰ ধৰক এতিয়া নিৰ্মাণ কৰি আহি থাকে, অলপ বঢ়াই থাকে সদায়। আপোনালোকে চাব যে তলৰ ৱালটো অলপ বল্ডাৰৰ ৱাল, ওপৰখিনি ইটাৰ ৱাল, সেইখিনি বৃদ্ধি কৰি আহিছে। তো সেইকাৰণে বৃদ্ধি কৰি থকাৰ ক্ষেত্ৰত যিটো আমাৰ জইনিং হ'ব লাগে, জইনিংটো পুৰণা হোৱাৰ বা পানীৰ যিটো প্ৰেছাৰ আছে, সেইকাৰণে এইখিনি জইনিংটো ভালকৈ হোৱা নাই বা যদি হৈছিল সহায় দিছে। তো এইখিনি কৰাৰ কাৰণে ইতিমধ্যে ৱাটাৰ ৰিচোৰ্চক আমি জনাইছোঁ। ৱাটাৰ ৰিচোৰ্চ ইয়াৰ এষ্টিমেট বনাব, এষ্টিমেট বনাই পেলাই তেওঁলোকে কিখিনি কৰিব লাগে নিশ্চয়কৈ ৱাটাৰ ৰিচোৰ্চে বস্তাৰ বেগ কিবা ৰোধ কৰিব পাৰিব জানো? এইটোতো টেম্পৰাৰী সদায় চবতে কৰিব লাগে, গাঁৱতো বানপানী হ'লে তেনেকৈ কৰে। যিখিনি টেকনিকেলি যিখিনি ৱাটাৰ ৰিচোৰ্চে কৰি আছে, সেইখিনি তেওঁলোকৰ যিখিনি এই সময়ত কৰিব লাগে সেইখিনি কাম তেওঁলোকে কৰি আছে। কিন্তু ৰাজগড়বাসী বা এই যি অনিল নগৰ নবীন নগৰবাসী যথেষ্ট শংকাত আছে, গতিকে তেওঁলোকক উদ্দেশ্যে আপুনি কি ক'ব? নহয়, এইটোতো নিজে দেখা পাইছে যে কটকীজৰ প্ৰকৃতিৰ যেনে বৰষুণ হৈছে, বৰষুণ বৃদ্ধি হোৱাৰ পিছত আমাৰ এতিয়া ব্ৰহ্মপুত্ৰ বাঢ়িছে। ভৰলু আমাৰ যিটো ছুইচ গেট আছে, সেই ছুইচ গেট আমি বন্ধ কৰি দিছোঁ, পাম্পিং কৰি পানী ওলাই দি আছোঁ। সেইকাৰণে তেওঁলোকৰ সকলো ৰাইজৰ কাৰণে এইখিনি কাম কৰি থকা হৈছে। তেওঁলোকে এইখিনি আমাক সহায় সহযোগ আগবঢ়াইছে আৰু যিখিনি পৰা যায় আমাৰ নিশ্চয়কৈ আমি কৰি থাকিম। কিন্তু দেখুৱাব গৈছে যে ৰাজগড়ৰ পানী ভৰলুত পেলোৱা হৈছে, ভৰলুৰ পানী ৰাজগড়ত সোমাইছে। এই যি এটা দৃশ্য, সেই দৃশ্য আচলতে কেতিয়ালৈ পানী শুকাব? নাই, এইটোতো লিকেজ হোৱা বস্তু, চাওক এতিয়া লিকেজ হৈছে, এইটো পানীটো বৃদ্ধি হোৱাৰ কাৰণে ভৰলুৰ যিটো পানীটো বৃদ্ধি হোৱাৰ কাৰণে এইখিনিলৈকে আহিছে আৰু বৃদ্ধি হোৱাৰ স্বাভাৱিক কথা, এইটোতো বৰষুণ যিটো হৈছে সেইকাৰণে এইটো বাঢ়িছে। তো সেইকাৰণে এই লিকেজটো যিটো হৈছে, তো এই লিকেজৰ পৰা সোনকালে যদি আমি লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি পাম্পিং কৰি আছোঁ। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ কিন্তু বৃদ্ধি হৈছে, সেইখিনি কৰাৰ কাৰণে আমি অলপ সময় লাগিছে আৰু কিন্তু আমিতো কৰি আছোঁ বস্তুটো, নকৰা কৰিতো নাই। তাৎক্ষণিকভাৱে আমাৰ ৱাটাৰ ৰিচোৰ্চে যিখিনি প্লেনিং লৈছে, তেওঁ বস্তাই দিছে, যেনে আমাৰ চেণ্ড বেগছে দি তেওঁলোকে কৰি আছে আৰু তেওঁলোকৰ মানুহ আহিছে, যিখিনি কাম কৰি আছে তেওঁলোকৰ এইখিনি সময়ত যিখিনি কৰিব লগা আছে তেওঁলোকে নিয়াৰিভাৱে কৰি আছে আৰু তেওঁলোকে জনাইছে ইয়াতকৈ অধিক হ'লে তেওঁলোকে আৰু যি ব্যৱস্থা আছে তেওঁলোকে সেইখিনি লগাই দিব। নাই, বস্তাৰে আপোনাৰ ৱালটো নাই, বস্তাৰে আপোনাৰ চাব আপুনি ৱালৰ তলতো আমাৰ কিছু বল্ডাৰৰ ৱাল আছে, য'ত তালৈকে পানী আমাৰ অহা নাই। এতিয়া পানী অলপ কমিছে, ভৰলু পানীখিনি আমি কমিছে, নিশ্চয়কৈ চাব ৰাতিপুৱাৰ ভাগত ইটাকে কমিছে। যদি পানীটো কমি যায় নিশ্চয়কৈ এইটোৰ ভয়াৱহৰ পৰা আমি ৰক্ষা পাম।
কিন্তু আৰু এটা কথা এইখনতে উল্লেখ কৰিছোঁ যে ৰাস্তাৰ সিটো ছাইডে যদি আমি চাওঁ ৰাজগড় যোনটো ৰোড আছে সেইটোত এটা ডাঙৰ এক সুৰংগ সৃষ্টি হৈছে সেই সুৰংগৰ বিষয়ে বিভিন্ন সময়ত জনাইছে স্থানীয় ৰাইজে কিন্তু তাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা নাই সেই ফলশ্ৰুতিতে দেখিব পোৱা গৈছে যে যিটো ৰোড আছে যিটো পানী হৈছে সেই পানীটো কিন্তু কোনো এইফালৰ পৰা যোৱা পানী নহয় সেই যোনটো সুৰংগ হৈছে সেই সুৰংগটোৰ পৰা গৈছে কিন্তু তাৰ পাছত কেলৈ ব্যৱস্থা কেলৈ নলয় নাই এইটো যিটো আপোনাৰ যদি সুৰংগটো আমাৰ যদি এইটো ভৰলু নদীৰ পৰা আছে ভৰলু নদী ৱাটাৰ ৰিচোৰ্চত চাই আছে ৱাটাৰ ৰিচোৰ্চে গোটেইখিনি কৰি দিয়াৰ কাৰণে আমাক এইটো মানে কৈছে যে আগন্তুক দিনত এতিয়া বাৰিষা কমাৰ লগে পানীটো কমাৰ লগে লগে ৱাটাৰ ৰিচোৰ্চে সেইখিনি কামো কৰিব অনিল নগৰ নবীনগৰ যিখিনি মানুহ আছে মানুহখিনি যিকোনো মুহূৰ্ততে এইটো ভাগি যাব পাৰি সেই মানুহখিনি গৈ পেলাই নাভাঙে এইটো নভঙাৰ কাৰণে এইটো ৱাটাৰ ৰিচোৰ্চ যিটো এইখিনি সময়ত যিখিনি কৰিব লগা আছে সেইখিনি তেওঁলোকে টেকনিকেলি বা তেওঁলোকে যিখিনি কৰিব লগা আছে আৰু ৱাটাৰ ৰিচোৰ্চ ডাঙৰ এটা হেৰি ডিপাৰ্টমেণ্ট গোটেই অসমত কাম কৰি ভালকৈ কৰি আছে তেওঁলোকে যিখিনি কৰি আছে আমি কৰিবলৈ দিছোঁ আৰু তেওঁলোকৰ ইয়াতকৈ যদি আৰু বেছি ভয়াৱহ হয় তেওঁলোকে আৰু তেওঁলোকৰ যিটো ব্যৱস্থা আছে তেওঁলোকে লগাব কিন্তু ছুপাৰ চেকাৰ ফ্লপ হ'ল গতিকে এই প্ৰসংগত কি ক'ব আপোনাৰ খালি ছুপাৰ চকাৰে কথা কৈ আছে 10টা ছুপাৰ চকাৰে গুৱাহাটীত এই বানপানীৰ কমাটো নহয় তেওঁলোকে নলা নৰ্দমা চাফা কৰে আপোনাৰ বানপানী কমোৱাৰ ক্ষেত্ৰত ক'ব গ'লে নহয় শুনক নলা নিষ্কাশন শুনক আমাৰ এমাহ হৈছে 3 বছৰ মই কথা ক'ব যোৱা নাই এমাহত কিন্তু প্ৰতিগৰাকী কাউন্সিলৰে ছুপাৰ চকাৰ লগাইছে আৰু প্ৰতিগৰাকী কাউন্সিলৰৰ ৰিপৰ্ট মতে আমি চাইছোঁ ছুপাৰ চকাৰে তেওঁলোকৰ নলা নৰ্দমা যি বোকা আছে এই বোকাখিনি সুন্দৰভাৱে ওলাইছে আৰু কালিৰ পৰা আকৌ আমি ছুপাৰ চকাৰ লগাইছোঁ আপোনালোকে নিজে প্ৰতিদিন টাইমে হওক বিভিন্ন ধৰণৰ চেনেলে নিউজ বনাইছে আৰু বিভিন্ন ধৰণৰ কাম কৰি আছে বৰষুণৰ পিছত আৰু য'ত ব্লকেজ আছে য'ত আমাৰ লেবাৰ দ্বাৰা নহয় সেইখিনি ছুপাৰ চকাৰেদি আমি কামখিনি আমি কৰিব লাগিব কৰাই পেলাই যিখিনি আমি লেবাৰ দ্বাৰা নহয় সেইখিনি ছুপাৰ চকাৰে কামখিনি হ'ব বুলি আমি আশা কৰিছোঁ এইখিনি কাম আমি কৰিম ছুপাৰ চকাৰে কাম কৰিছে আপোনালোকে কিন্তু হায়দৰাবাদ উত্তৰ প্ৰদেশত 10 ঘণ্টা 12 ঘণ্টা কৰা হয় হয় সেইটো কথা আমি 2 ঘণ্টা কিয় কৰিব লগা আছে আমাৰ বিভিন্ন ধৰণৰ আমাৰ তেনেকৈ হায়দৰাবাদৰ নিচিনা মানুহ আমাকো প্ৰয়োজন হ'ব আমাৰ তেনেকৈ নাই আৰু যিটো নতুন বস্তু আনিছে আমাৰ জানুৱাৰীৰ পৰা লগাইছে চাগে আমি যিটো আমি জুন মাহত পাইছোঁ তো এইখিনি আমি আগন্তুক দিনত এইখিনি কৰিবৰ কাৰণে আমি চেষ্টা কৰিম